আহকচোন মোৰ ফুলনিখন এপাক চাওঁ। এতিয়া ফুলনিখনত ফুলবোৰ ফুলাৰ কাৰণে কি মৰম লগা হৈছে, আৰু লগতে মোৰ ছোৱালীজনীৰ মূৰতো ফুল ফুলিছে। এয়া কি বনাইছে তাইহে জানে আৰু। ঘৰ দুৱাৰবোৰ অলপ সাৰি পুচি বাকীবোৰ কাম আৰম্ভ কৰিম। গা পা ধুই ঈশ্বৰক অলপমান স্মৰণ কৰি ল'লোঁ। এতিয়া যাওঁ আৰু দিনটোৰ বাকীবোৰ কাম আৰম্ভ কৰোঁগৈ। ছোৱালীজনীয়ে পইচা দেখি ভনীয়েকক জোকাৰিছে। ভনীয়েকে পইচা বুলিলে ক'ব নোৱাৰা হৈ যায়, তাই ভনীয়েকক জোকাৰিছে। দিয়া দিয়া পইচা দিয়া, দিয়া দিয়া পইচা দিয়া। তাই স্কুল যাবলৈ ৰেডি হৈছে। বাই 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 বাই। ক'ত যোৱা তুমি? ক'ত যোৱা তুমি? স্কুল যোৱা? ভিডিঅ' মাই ফ্ৰেণ্ড। তাইৰ লগৰ ছোৱালীবোৰ আহি গোট খালেহি। বেনিকাঠতে মোৰ চু কাটি লৈছা নি? বা ওচৰলৈ যোৱা শুন। মই ইমান ধুনীয়াকৈ গাঁঠি দিছিলোঁ হয় নহয় নিকিতা? তুমি ভাল দেখিছা। তাইক মই ইমান ধুনীয়াকৈ গাঁঠি দিছিলোঁ, তাই আকৌ পচন্দে নহয়। বাই বেনি গাঁঠি দিছে দেই। তোমাকো যাব সময়ত এডাল গুঠি থৈ যাবলৈ ক'বা দেই। নুগুঠিলে বগৰী নিদিয়ে তোমাক। বগৰী নিদিওঁ কৈ দিলে। চাই লোৱা তুমি গুঠি দিবা বাক। তুমি চাই লোৱা। লাজ বায়েকৰ লগৰ ছোৱালীবোৰক যাবলৈ নিদিয়ে, চিঞৰিছে তাই। দিয়া বাহঁতক বাই বাই দি দিয়া। বায়েক স্কুল যোৱাৰ পাছত তাই নিজৰ কামত লাগি যায় আৰু। এয়া মই ধুবলৈ গোটাই থোৱা ৩-৪টামান পেণ্ট পিন্ধিব খুজিছে, আৰু লগতে গা ধুৱামেই আৰু সেইকাৰণে নিজৰ ইচ্ছামতে কৰিবলৈ এৰি দিছোঁ। মোজা খুলিবলৈ গৈ লুটি খাই পৰি গৈছেগৈ। পাৰিছানে খুলিব? পাৰিছা? অঁ খুলিলা? অঁ হে জোতা খোলা আকৌ, সেইপাত খোলা। বায়েক স্কুলৰ পৰা আহি পালেহি। আজি বিয়া এখন আছে, যাম বুলি ভাবি। বিয়ালৈ নোযোৱা নি? খাব পাৰিবানে? বনাই এতিয়া বনালে কিমান গাজৰ লৈছা চাওঁ? অঁ 1 কেজি গাজৰ সকলো গুচাই পেলাই দি আনাগৈ যোৱা। হালোৱা কৈ দিয়া। বিস্কুট খাইছা? অঁ গাজৰ হালোৱা খাবা? অঁ বায়ে বনাব। চুচি পেলাই ধোৱা।
আৰু তুমি বৰ বেলেগ চকীত বহি ল'লা ভাল পাইছা নেকি এখনত বহি অঁ কটাৰী চটাৰী নানিলা কি দাঁতে চুচিবা নি তুমি জাপ মাৰিবা নি গাদ অঁ গাদ খাম গাদ হালুকা তুমি ক'লৈ নামিবা দেখাই দিয়াচোন বাঘ দেখাই দিয়া ক'ত আছে গাজৰটো চাওঁ যাওঁ গাজৰটো অঁ কোৱাটো এতিয়া গাজৰ অঁ এই তুমি বনাবা নি হালোৱা অঁ অঁ খেদি দিয়া জোৰ জবস্তি ভয় নাই কৰা খেদি দিয়া আকৌ তুমি তুমিও দোকান যাবা মই দোকানলৈ নাযাওঁ নহয় দোকান যাবা চোলাটো কেলে খুলিলা তুমি হা অঁ কেলে খুলিলা চোলাটো ঠাণ্ডা সোমাব চুৱেটাৰ পিন্ধাগে যোৱা পিছত বিচাবা বাকলিবোৰচোন এনেকৈ বিশৃংখল কৰি পেলালা এটা জেগাত গোটাই নললা কেলে সেই ঠাৰিবোৰ গুচাই সেই কাটি দিয়া ঠাৰিবোৰ অঁ ঠাৰিবোৰ তেনেকৈ হেৰি কৰি দিয়া তলফালেও অকণমান কাটি দিয়া জোংটো দি দিয়াচোন ভণ্টি গুচাবলৈ পাৰে নে নোৱাৰে ৰ'বা দি দিয়া গুচোৱা লোৱা পাৰিবানে তুমি অঁ গুচোৱা বাকলি গুচোৱা পাৰিবানে অঁ কাটিব আকৌ তেনেকৈ নেকাটে নহয় কটাই গুচাবা তুমি 1 কেজি গাজৰত প্ৰায় 1 লিটাৰমান গাখীৰৰ প্ৰয়োজন হয় অঁ চাওঁ কাটি কৰি হৈ গ'ল ধুই আনাগে যোৱা সেইখিনি ধুই পেলাই চাফাকৈ ধুই আনিবা আনি পেলাই ৰুকনিত চুচিব লাগিব এইবোৰ ছাগলীয়ে খাব থক দিয়া চপাই দিয়া বেয়া ছাগলীয়ে খাব তুমি কি কৰিছা তুমিও কাম কৰি আছা কি কাম কৰিছানো ভাগৰ লাগি গ'ল এতিয়া মই মাক চুচিবলৈ দিছোঁ অকণমান গাজৰ চুচি হোৱাৰ পাছত যি টুকুৰা থাকি যায় সেই টুকুৰা মই কি কামত ব্যৱহাৰ কৰোঁ জানেনে নিজৰ পেটত ভৰাই থওঁ মই ডাষ্টবিন আমি এইবোৰ কাম কৰি থাকোঁতে মানুহজনে কি কামত ব্যস্ত হৈ আছে এবাৰ চাওঁগৈচোন আহক আমাৰ গধূলিৰ কাৰণে খানাৰ যোগাৰ কৰিছে আজি খানাটো বঢ়িয়া হ'ব হে কি কাম কৰিছে ব্ৰইলাৰ কাম কৰিছে অঁ তুমি কৰিব পাৰিবা হে তুমি নোৱাৰা তুমি ভয় কৰা নি
হালোৱা বনাবৰ কাৰণে তুমি কি কি ৰেডি কৰিলা? এয়া কনডেন্স মিল্ক, কনডেন্স মিল্ক 1 কাপ, এয়া ঘিউ, 2 চামুচ, এয়া পাউডাৰ গাখীৰ 4 চামুচ, তাৰপাছতে ড্ৰাই ফ্ৰুটছ অলপমান, তাৰপৰা ইলাচি, তাৰপিছতে গোন্ধৰ বাবে তেজপাত, আৰু এতিয়া ইলাচিখিনি বাকলিবোৰ গুচাই গুটিবোৰ উলিয়াই পেলোৱা, খুন্দিব নালাগে, গুটিবোৰ উলিয়াই ল'বা। আমন জিমনকৈ এৰুৱাইছা, আকৌ তুমি বনাম বুলি ভাবিছিলা, টোপনি আহিছে নি তোমাৰ? বনাওঁতে নহ'লে অলপমান শুই লোৱা তুমি, শুইয়ে বনোৱা আৰু টোপনি আহিছে যদি। গাখীৰখিনি গৰম কৰি ইয়াৰ আধাটো কৰি ল'ম। এইখিনি হ'ল আমাৰ চুচি থোৱা গাজৰখিনি, আৰু এয়া আমাৰ বস্তুখিনি প্ৰয়োজন হোৱা। তাৰপাছতে এয়া গাখীৰ গৰম কৰি আছোঁ, এই গাখীৰখিনি গৰম কৰি ইয়াৰ আধা কৰি দিম। এতিয়া ইয়াত কেৰাহীটো পাতি ল'লোঁ। এতিয়া মই ইয়াত অলপ ঘিউ দিছোঁ, ঘিউতে এতিয়া মই গাজৰখিনি ভাজি দিম। অলপ ধুনীয়া গাজৰখিনি কালাৰটো উঠাই ল'ম। ঘিউ মানে গাজৰ খালে মানুহে শকত হয় বুলি কয়, ফেটছ বাঢ়ে বোলে। বেছি ঘিউ দিয়া নাই, কাৰণ মই হিচাপতকৈ অলপ বেছিয়ে শকত হৈ গৈছোঁ। ৰবা এইখিনি লৰাই লওঁ। হ'ব দিয়া, এইখিনি এতিয়া এনেকৈ লৰাই থাকা, লৰাই গোটেই ঘিউখিনি ইয়াত মিলাই দিয়া। এনেদৰে গাজৰখিনি সম্পূৰ্ণকৈ ঘিউখিনি মিলাই লোৱাৰ পাছত গেছটো অলপ কমাই গাজৰখিনি অকণমান ল' ফ্লেমত সিজিবলৈ দিব লাগিব। ইয়াত চেণ্ট আহিবৰ কাৰণে তেজপাত দি দিয়া, আৰু ইলাচিখিনি গুটিবিলাক যে গুচাই থৈছিলে তাত দি দিয়া, এনেকৈ ছটিয়াই পেলাই দিয়া। তাৰপিছত এয়া গাখীৰ গৰম হৈয়ে আছে, সেয়া তুমি লৰাই কালাৰটো একেবাৰে অৰেঞ্জ কালাৰ আহি যাব, তেনেকুৱা কৰি দিয়া। গাখীৰৰ কালাৰটো ভাল লাগিছে। ইয়াত এতিয়া অলপ ঘিউ দি দিছোঁ। এয়া পাউডাৰ গাখীৰ, ইয়াত মই কাঢ়ি থোৱা গাখীৰৰ অলপ চালিও দি দিম। চালি দিলে খাই টেষ্ট লাগে, চালিবোৰ ধুনীয়াকৈ দানা দানা হৈ যায়, খাই বহুত টেষ্ট লাগে। তাৰপাছত ইয়াত কনডেন্স মিল্কো দি দিম, অলপ মিঠা বেছি। এয়া মই গাখীৰৰ পৰা কাঢ়ি থোৱা চালি, খাবলৈ একেবাৰে ফেহুৰ নিচিনা লাগে, মই ফেহু খাই বহুত ভাল পাওঁ। গাখীৰখিনি অলপ শুকোৱাৰ পাছত ইয়াত চেনি মিলাই দিব লাগে। চেনিখিনি শুকোৱাৰ পাছত ইয়াৰ কালাৰটো চাবচোন কিমান ধুনীয়া হৈ পৰিব। এয়া চাওক, আমাৰ হালোৱাৰ কালাৰত পৰিৱৰ্তন আহিছে, এটা ধুনীয়া কালাৰ ওলাইছে। ইয়াক আৰু অকণমান শুকাবলৈ দিব লাগিব। এয়া চাওক, আমাৰ শুকাই গৈছে এতিয়া গাখীৰ শুকাই যোৱাৰ পাছত এতিয়া ইয়াক আৰু অকণমান শুকাই পেলাই
যাবলৈ দিব লাগিব, শুকাই যাবলৈ দিব লাগিব, তেতিয়া ভাল। এতিয়া আমাৰ গাজৰৰ হালোৱা তৈয়াৰ হৈ গ'ল। সেইবোৰ সজাই থাকিব নালাগে, খাওঁ দিয়া। ৰ'বা অকণমান সজাই লওঁ। চবকে দি দিয়া খাবলৈ, সজাই থাকিব নালাগে। ৰ'বা অকণমান স্মাইলি মুখ এখন বনাওঁ। কাৰ মুখখন বনাবা? তোমাৰ মুখখন বনাবা নি? নহয়, তোমাৰে মুখখন বনাই দিম। তোমাৰ মুখখন ভাল লাগে। মুখখন নবনাবা। তেতিয়াহ'লে এনাই মুখখন বনাই দিম। এনাই মুখখন চাই ইমান ভাল লাগে কোৱা মানে তুমি। বনোৱা, তুমি কাৰ মুখ বনোৱা? এইটো হৈছে চকু। এইটো বিন্দি। চাওক আমাৰ গাজৰৰ হালোৱা তৈয়াৰ। কেনেকুৱা লাগিছে বাৰু? দেখিয়ে খাম খাম লাগিছেনে? এচামুচ খাই চাব নেকি? চামুচখন দিয়া মাইনা। এইয়া লওক, খাই চাওক। পুৰিব। অকণমান টেষ্ট কৰি চাই নেকি বাৰু কেনেকুৱা হৈছে? এইয়া লওক, অকণমান টেষ্ট কৰি চাওকচোন। খাই চাওকচোন কেনেকুৱা লাগিছে। জিভাখন পুৰিলে নে বাৰু? ফোনটো কাৰ লগত আহিলা? অকলে আহিলা? আজি গাজৰৰ হালোৱা বনালে সোণালী পেহীয়ে, খাই চাবা নেকি কেনেকুৱা লাগিছে? ৰ'বা। এয়া শিৱৰাত্ৰিৰ প্ৰসাদ মায়ে আনিছে, মানুহে ঘৰত পাতিছিলে ওচৰতে। পিছে আপোনালোকে মোৰ চেনেলটো কিয় ছাবস্ক্ৰাইব কৰি দিয়া নাই? মোক ইমান বেয়া পায়নে? য'ক বেয়া পালেও ছাবস্ক্ৰাইব কৰি দিয়ক, মই আপোনালোকক ভাল পাম। ধন্যবাদ।